গাইজ আজিৰ তাৰিখত দীপলিনা ডেকাৰ ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ 9,46,000 অন্যহাতে আমাৰ ডিম্পু দাৰ 9,71,000 বহুত আগৰে পৰা দীপলিনা বা হৈ আহিছে দ্য নাম্বাৰ 1 ইনষ্টাগ্ৰামত এছাম বহুত ধুনীয়া ধুনীয়া পোষ্ট কৰে ক্ৰাছ হয় বহুতৰে কিন্তু এতিয়া ডিম্পু বৰুৱাই দীপলিনা বা ক্ৰছ কৰি 1 মিলিয়নলৈ গতি কৰিছে হৈ পৰিছে অসমৰ নাম্বাৰ 1 ইনষ্টাগ্ৰামাৰ আই থিংক ডিম্পু বৰুৱাতকৈ ফলোৱাৰ্ছ থকা বেছি অসমত নাই আৰু অসমীয়া কণ্টেণ্ট আপলোড কৰি দেৱলীনা ভট্টাচাৰ্যী চিনি পায়ে চাগে সকলোৱে গোপী বাবু হৈছিলে ষাঠিয়াখনত 3 মিলিয়ন ফলোৱাৰ্ছ আছে অন ইনষ্টাগ্ৰাম কিন্তু লিষ্টত ধৰা নাই আৰু কাৰণ অসমীয়া কণ্টেণ্ট আপলোড নকৰে ন' ডাউট বাজনী অসমৰে হয় কিন্তু মই যিসকলে অসমীয়া কণ্টেণ্ট আপলোড কৰে তাৰ ওপৰত কথাখিনি কৈছোঁ বাকী ফেচবুকৰ পৰাও পইচা পোৱা প্ৰথম অসমীয়া হ'ল ডিম্পু বৰুৱা তেওঁ নিজে এটা ভিডিঅ'ত কৈছিলে ইউটিউবতো দপদপাই আছে তো এই ছাকচেছৰ আঁৰত কি লাক নে আন কিবা তো আজি পুৰা ডিম্পু বৰুৱাক ব্ৰিফলি কেছ ষ্টাডি কৰিব ট্ৰাই কৰিম অলপ লজিকেলি ব্ৰেকডাউন কৰিম আই হোপ কিবা অলপ হ'লেও শিকিব পাৰিব আৰু আজি 6 আগষ্ট ডিম্পুৰাৰ বাৰ্থডে হয় এইটো বাৰ্থডে স্পেচিয়েল ভিডিঅ' বুলি ভাবিব পাৰে আৰু এই চেগতে ডিম্পুৰালৈ জন্মদিনৰ বহুত শুভেচ্ছা জনালোঁ আগন্তুক দিনবোৰ এনেকৈ ভাল ভাল কাম কৰি যাওক আমাৰ এণ্টাৰটেইন কৰি যাওক তো ডোন্ট ৱেষ্ট এনি টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' টাইটেল দ্য সিক্ৰেট ষ্ট্ৰেটেজি অফ ডিম্পু বৰুৱা ৰিভিলড ষ্ট্ৰেটেজি নাম্বাৰ 1 জাষ্ট ডু হোৱাট ইউ থিংক ডিম্পু বৰুৱাকে ধৰি আন সকলো ছাকচেছফুল পাৰ্চনৰ আটাইতকৈ বেষ্ট কোৱালিটিটো এইটোৱে যে তেওঁলোকে যি ভাবে কৰিও দেখুৱায় কোনো পধ্যে ৰখি নাথাকে পিছত কি হৈ দেখা যাব ইট ডাজন্ট মেটাৰ কিন্তু এনেকুৱা বহুত মানুহ আছে যি কিবা কিবি কাম কৰিব পাৰে কিন্তু কৰিম বুলি ভাবেও কিন্তু তেওঁলোকে ছাকচেছ হ'ব নোৱাৰে জাষ্ট বিকজ তেওঁলোকে কৰি নেদেখুৱায় ভাবি থাকোঁতেই যায় আজি কৰিম কালি কৰিম আৰে ভাই ভাবি থাকিলেতো নহয় ন কৰিবও লাগিব বেছি ভাবি চিন্তি লাভ নাই যি কৰিম বুলি ভাবিছা এতিয়াৰ পৰা কৰা ষ্টাৰ্ট কৰি দিয়া আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়া কৰাটো এতিয়া বহুতে মই ভিডিঅ'ৰ ক্ষেত্ৰতে কৈছোঁ বহুতে এনেকৈ ভাবে যে মোৰ ভাল মোবাইল নাই এটা ছেটআপ নাই তো ভালকৈ এইখিনি কৰি যাওঁ তাৰপিছত ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিম আৰে ভাই আৰে ষ্টাৰ্টটোতো কোৱা ডিম্পু বৰুৱা এটা সামান্য এটা মোবাইল লৈ ষ্টাৰ্ট কৰিছিল মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ ইউটিউব কৰা এটা সৰু কম দামী মোবাইলৰে ষ্টাৰ্ট কৰিছিলোঁ ইউটিউবাৰবিলাকে তেনেকুৱাই কৰে পিছত ইউটিউবৰ পৰা পইচা পালে এনেকৈ ছেটআপ বনাই পিনে ষ্ট্ৰেটেজি নাম্বাৰ 2 বি কনচিষ্টেণ্ট যদি ডিম্পু বৰুৱাক বহুত আগৰ পৰা ফ'ল' কৰি আহিছিল তো গম পাব যে ডেইলি ভিডিঅ' দিছিলে কেতিয়াবা দুটাও দিছিলে একদম পুৰা কনচিষ্টেঞ্চি মেইনটেইন কৰি আহিছিল আমি কিবা এটা যেতিয়া কাম কৰিম বুলি ভাবোঁ যে মন যায় মটিভেট হৈ থাকোঁ তেতিয়া পুৰা কামত লাগোঁ ষ্টাৰ্টিঙৰ কেইদিনমানতো বহুত প্ৰডাক্টিভ যায় কিন্তু লাহে লাহে কামবোৰ স্কিপ কৰি দিওঁ আগৰ দৰে হৈ যায় এলেহুৱা মানে কৰিব মন নোযোৱা হয় কিন্তু কনচিষ্টেঞ্চিটো হৈছে মেইন ষ্ট্ৰেটেজি যাৰ বাবে মানুহ এজন ছাকচেছ হ'ব পাৰে যোনে কিবা এটা কাম পুৰা কনচিষ্টেঞ্চি কৰিয়ে থাকে বাৰে বাৰে ছাকচেছ হ'বই ফৰ চিয়ৰ ফেমাছ আমেৰিকান স্পীকাৰ জন মেক্সৱেলে কৈছিলে ইট ডাজন্ট মেটাৰ তুমি কিমান টেলেণ্টেড বা তুমি কিমান অপৰচুনিটি পাইছা যদি ভাগ্য সলাব বিচাৰিছা বা ছাকচেছ হ'ব বিচাৰিছা কনচিষ্টেঞ্চি মেইনটেইন কৰিবই লাগিব কনচিষ্টেণ্ট হ'ব লাগিব পুৰা কোৱালিটিতকৈ কোৱান্টিটি বেছি মেটাৰ কৰে এইটো হৈছে ল অফ কনচিষ্টেঞ্চি মানে তুমি যদি উইকত 2টা কোৱালিটি ভিডিঅ' দিয়া তাতকৈ বেছি ভাল হ'ব যে 4-5টা ভিডিঅ' দিয়া লাগিলে অলপ কম কোৱালিটিয়ে হওক ষ্টাৰ্টিঙত ময়ো ইউটিউবত কণ্টিনিউৱাছ ভিডিঅ' দিছিলোঁ কণ্টিনিউৱাছ মানে ডেইলি নহয় আৰু উইকৰ মূৰত এটাটো দিছিলোঁ কমচে কম তো সেইবাবে 3 মাহৰ ভিতৰত 10K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈছিলে কিন্তু লাহে লাহে আৰু সেই আৰু পঢ়াটো অলপ সেই আহিল তো সেইকাৰণে অলপ কমাই দিলোঁ ভিডিঅ' দিয়া এতিয়া সেই এবছৰতো 10K হোৱা বহুত টান এতিয়া ষ্ট্ৰেটেজি নাম্বাৰ 3 ষ্টপ কেয়াৰিং হোৱাট পিপল থিংক মানে বেলেগে কি ভাবিছে এইটো বাদ দিয়া তুমি কি কৰিছা সেইটোৱে বহুত ডাঙৰ কথা গোটেই দুনিয়াই ডিমটিভেট কৰা পাই বহি আছে মোৰ ফ্ৰেণ্ড চাৰ্কুলৰো এনেকুৱা কিছুমান পাইছিলোঁ যে আগতে কৈছিল যে ডিম্পু বৰুৱাই ছাগাল এটা ক'ৰবাৰ কিবা বগি থাকে নাচাওঁ তাৰ ভিডিঅ' কিন্তু সিহঁতো আজি ডিম্পু বৰুৱাৰ বহুত ডাঙৰ ফেন তো সেয়ে ষ্টাৰ্টিঙত হেড পায় চবেই পায় সেইটো কথা নাই নিজৰটো কাম কৰি যা ষ্টাৰ্টিঙত হয়তো পেৰেণ্টছেও ছাপৰ্ট নকৰিব পাৰে কিন্তু লাহে লাহে কৰিব টেনশ্যন নাই কেইটামান কুইক ষ্ট্ৰেটেজি কৈ দিওঁ যে এটা হ'ল চিম্পল এক্সপ্লেনেশ্যন যে ডিম্পুৰা ভিডিঅ'বোৰত পুৰা সহজ সৰলভাৱে বুজাই দিয়ে এটা ষ্টৰি টেলিং থাকে উপস্থাপন শৈলীটো বহুত ভাল যাৰ বাবে 1 ছেকেণ্ডৰ বাবেও এটেনশ্যন মিছ হৈ নাযায় আৰু নট হাইলি এডিটেড বাট ক্লিকেবল থামনেল দেখিলে ক্লিক কৰোঁ লাগে কাৰণ ব্ৰেণ্ড ভেলু এটা আছে আৰু ইম্প্ৰুভমেণ্ট উইথ টাইমৰ সৈতে ইম্প্ৰুভমেণ্ট কৰি আহিছে প্ৰথমে চাইকেল তাৰপৰা বাইক তাৰপৰা এতিয়া থাৰলৈ আহিছে পুৰা একদম ইম্প্ৰুভমেণ্ট কৰি আছে ষ্টাৰ্টিঙতে ডিম্পু বৰুৱা ইমান কমফৰ্টেবল হৈ কথা ক'ব পৰাই নাছিল গেঞ্জি পিন্ধি ভিডিঅ' বনাইছিল বহুত কিবা কিবি কৰিছে ইম্প্ৰুভমেণ্ট কৰিছে আৰু এটা মেজৰ ফেক্টৰ হ'ল মাছ অডিয়েঞ্চ ডিম্পু বৰুৱাৰ এটা মাছ অডিয়েঞ্চ থাকে এতিয়া চাব কোনোবা এটা চলিয়ে গেমিং ভিডিঅ' বনালে চ' গেমিং ভিডিঅ' কোনে চাব সকলোৱে নাচায় ন সৰু ল'ৰা ছোৱালী মানে যিয়ে গেম খেলে তেওঁলোকে চাব কিন্তু এতিয়া ডিম্পু বৰুৱাৰ ভিডিঅ' সৰু ল'ৰাৰ পৰা ডাঙৰ বয়সীয়াললৈকে সকলোৱে চাব পাৰে এটা মাছ অডিয়েঞ্চ আছে এইটো এটা ডাঙৰ ফেক্টৰ যাৰ বাবে ডিম্পু বৰুৱাই বহুত ভিউজ পাইছে আৰু সেই ফাইণ্ডিং এণ্ড ইউনিক কোৱালিটি এণ্ড মেকিং ইট প্ৰেজেণ্টেবল এতিয়া চাওক ডিম্পু বৰুৱাতকৈ আগত আহিছিল বহুত অসমীয়া ইউটিউবত অসমৰ ইউটিউব জগতত কিন্তু তেওঁলোক এতিয়া নাই কিয় নাই কাৰণ তেওঁলোকৰ ইউনিক কোৱালিটিটো বিল্ড কৰিব নোৱাৰিলে এনেকুৱা মানুহ বহুত পাইছে চাগে যি এটা ৰাতিৰ ভিতৰতে বহুত ফেমাছ হৈ যায় পিছত নাম নোহোৱা হৈ যায় কাৰণ তেওঁলোকে ইউনিক কোৱালিটি বিল্ড কৰিব নোৱাৰে এতিয়া ডিম্পু বৰুৱাৰ ভিতৰত এটা ৰস আছে মানুহে চাই আৰু এটা বিলিভ আছে আৰু ক্লিক বেট নকৰে কোনো ধৰণৰ আজিকালি যে ব্লগাৰবোৰ ওলাইছে নতুনকৈ কি ক্লিক বেট কৰে তেনেকুৱা নহয় আৰু এটা বিলিভ আছে ভিডিঅ'ত তো সেইবাবে চাই আৰু সকলোৱে তো এনেকুৱাই কিছুমান ষ্ট্ৰেটেজি আছিল যাৰ ফলত ডিম্পু বৰুৱা বহুত ছাকচেছ হ'ল বহুত কষ্ট কৰিছিল এতিয়ালৈকে কৈছোঁ বহুত মেহনত কৰিছে এনেই হোৱা নাই আৰু তো ডিম্পু বৰুৱা লাকি আই উইল চে বিগ ন' তো আপোনালোকৰ মতামত কি কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব এতিয়া পাপু মই মানে এটা প্ৰাকৃতিক পৰিৱেশ দেখিছে নহয় আজি পুৰা ঘূৰি আছোঁ মানে মই কি অলপ ব্লগিং টাইপত কৰিব ট্ৰাই কৰোঁ মানে কথা ক'লেও কিবা টপিকৰ পৰা ভিডিঅ' বনাব লাগিলেও
কাৰণ ঘৰত ইনডোৰত মই ভাল নাপাওঁ শ্বুট কৰি, গৰমো লাগে নে কি একদম লাইট চাইট চাৰিওফালে থাকে তো ভাল নালাগে, সেইবাবে ব্লগিং টাইপত ওলাই আহোঁ তো কৰোঁ শ্বুট, ভাল লাগে। এতিয়া থানত আহিছোঁ, থেঠাগড় থান, নামটো বহুতে জানে চাগে নলবাৰী, মই অলপ দেখুৱাব ট্ৰাই কৰোঁ ভিতৰত যাই। গাইছ এইখন হৈছে থেঠাগোসাঁইৰ থান, বহুত মানুহ হয় প্ৰতি বছৰে ইয়াতে, ডাঙৰ সভা হয়। আগতে বোলে শিল ভাহিছিল ইয়াৰ পুখুৰীত, এনেকুৱা এটা লোকবিশ্বাস আছে। আৰু আটাইতকৈ বেয়া লগা কথা এইটোৱে যে মোৰ অডিঅ' কোৱালিটি একদম বাকবাজ হৈছে, এতিয়া এডিটিঙৰ টাইমতে গম পালোঁ, মানে মাইকটো নিয়া নহ'ল আৰু বতাহ চলিছিল খুব। তো সেইখিনি আছিল ভিডিঅ', তো এতিয়া আমি যাম, বেছি দেৰি নকৰোঁ আৰু আহিলোঁ আজি। তো পুৱাৰ পৰা ষ্টেটাছ পালোঁ বহুতৰে যে ডিম্পুৰ পৰা বাৰ্থডে আজি, ভাবিলোঁ এটা ভিডিঅ' বনাই দিম, বহুত দিন ভিডিঅ' দিয়া নাই চেনেলটোত, তো সেইবাবে আহিলোঁ। এই ব'ল এই পানী দি অলপ। চ' লাষ্ট বাট নট দ্য লিষ্ট, টাইম মেনেজমেণ্ট। ভাই টাইম ৱেষ্ট কৰা একদমেই ঠিক নহয়, টাইম মেনেজমেণ্ট আমি এটাই শিকিব লাগিব, টাইমবোৰ এনেই গুচি নাযায়, ভাল কামত ইউজ হয়। তো যি কৰিব খুজিছা এতিয়াৰ পৰাই ষ্টাৰ্ট কৰা। নাজাৰা চাওক নাজাৰা, তো যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, জলদি 1K ছাবস্ক্ৰাইব কৰিব লাগে, আৰু ডেইলি কনচিষ্টেঞ্চি নকলৈ হেৰি দেখোঁ। তো আজিলৈ বাই বাই।